পাপা অকণমান আনি পেলাই লগাই লওঁ বিহু দিনাখন নহ'বা মিক্সিত দিয়াহে হয় বেয়া পিচিছোঁ আৰু জেতুকা খালি কাপোৰত ৰং নালাগিলেই হৈছে কিমান দিনৰ মই জেতুকা হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালেই আছে আৰু মোৰো ভালেই দেখিছে আজি অকণমান ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি ৰেডি হৈছোঁ আচলতে আজি আমি এটা ধুনীয়া কাম কৰাৰ উদ্দেশ্যে অকণমান ধুনীয়াকৈ সাজি কাচি লৈছোঁ বেয়া বাহিৰত পূৰা বৰষুণ দি আছে তথাপিও উপায় নাই সময়ো নাই যিহেতু মই সময় নাপাওঁ আজি শনিবাৰ আৰু কাইলৈ দেওবাৰে দুটা দিনৰ যিখিনি আৰু কৰিব পাৰোঁ কৰি লওঁ তো গতিকে আজি আমি গৈ আছোঁ এটা খুব ধুনীয়া বিহু এটাৰ শ্বুটিং কৰিবৰ কাৰণে এয়া অকণমান বোৱা ধৰণৰ চাদৰ এখনো পিন্ধি লৈছোঁ অকণমান একদম লাইট গাঁৱলীয়া লুক লাগিছেনে বাৰু একদম লাইট মেকআপ এটা কৰিছোঁ কিছুমান বিহু লৈ পেলাই মই এটি তেনেকুৱা বিহু নাম এটা আয়োজন কৰিছোঁ আজি মানে বৰষুণৰ বতৰটো শ্বুট কৰিব লগা হৈছে সময়ো নাই একদম বিহুটো পালেহি আজি 1 তাৰিখে হ'ল সেয়া আৰু গতিকে আজি ওলাইছোঁ দেখাম এইটো লগতে আপোনালোকক মই শ্বুটিঙো দেখাম লগতে আমাৰ গানৰ এতিয়ালৈকে ফাইনেল ডাবিং হোৱা নাই গতিকে ফাইনেল ডাবিঙৰ ভিডিঅ' আপোনালোকক দেখাম চাব আপোনালোকে কেনেকুৱা পাই জনাব আৰু আমাৰ এই আহিব লগা নতুন গানটোক মৰম দিব আইতাক ৰখি ল কিবা এটা এনে হৈ আছে চব বস্তুবোৰ অনা হ'ল নে শ্বুটিং কৰি কৰি আমি এতিয়া আজি 2nd ডে বতৰটো অকণ ভালেই হ'ল যেনিবা ন ৰ'দটো আহিলে এতিয়া আমি খাই আহোঁগৈ অলপমান শেষে হৈছে আৰু প্ৰায় চেণ্ডেল পিন্ধিলা নে চবেই এৰি থৈ নাযাবা আকৌ দেই দেৰি হৈছে ন মানে হেৰি হোৱাৰ কাৰণে ৰ'ব 1 ছেকেণ্ড ভিডিঅ' এটা কৰি লৈছোঁ এটা আৰু নাই বাৰু কিন্তু হেৰি কিবা যদি থাকে তেতিয়াহ'লে মোক কল কৰিব